Hello everyone, welcome back to my YouTube channel Bez Universe. তো গাইজ মই এতিয়া যাবলৈ ওলাইছো এখন মিটিঙলৈ আৰু মিটিংখন অনুষ্ঠিত হ'ব আমাৰ গাঁও ফুটচাঙত। একচুৱেলি গাইজ মিটিংখন হৈছে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় মিটিং আৰু আজিৰ এই মিটিংখনত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। তো গাইজ যিহেতু CM ছাৰ আমাৰ গাঁৱত আহিব, তো ভাল লাগি আছে বহুত। ৰাইজৰ লগতে যাওঁ, ময়ো CM ছাৰক চাই আহোঁ। মিটিঙলৈ যাবলৈ মোৰ লগত বৰ্তমান আছে আমাৰ নৱহেড, এয়া চাই লওক। তো ৰাইজ মিটিঙলৈ আহিছে চাগে, খুব ধুনীয়া হৈ আমাৰ নৱহেড আহিছে। তো মিটিঙলৈ যাওঁ, মিটিঙৰ পৰিৱেশটো আজি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব। তো গাইজ আমি এতিয়া আহি আছোঁ। মিটিংখন যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি খোজকাঢ়ি আহি আছোঁ। তো আপোনালোকে জানে যে 7 মাৰ্চত মাজুলীত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তো তাৰ কাৰণে AJP মিত্ৰজোঁটৰ পৰা চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া আৰু BJP মিত্ৰজোঁট দলৰ পৰা ভুৱন গাম ডাঙৰীয়াই নিজৰ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভুৱন গাম ডাঙৰীয়াৰ হৈ আমাৰ গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব। গতিকে গৈ থাকোঁ মিটিঙলৈ। মই বৰ্তমান উপস্থিত হৈছোঁ সেই মিটিঙৰ প্ৰেক্ষাগৃহৰ ওচৰত আৰু ইয়াত ফুটচাং গাঁওবাসী ৰাইজৰ লগতে নয়াবজাৰ অঞ্চলৰ বাকী গাঁওকেইখনৰ ৰাইজো আহি উপস্থিত হৈছে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰাৰ বাবে। তো এয়া ৰাইজ দেখিবলৈ পাইছে আপোনালোকে। ৰাইজ বহুত মানুহৰ এতিয়া সমাগম ঘটিছেহি। তো এয়া দেখাইছোঁ আপোনাক, মিটিঙৰ প্ৰেক্ষাগৃহ এইফালে আছে, যথেষ্ট মানুহ হৈছে। গতিকে ভিডিঅ'টো চাই থাকিব, মই বাকীখিনি কাৰ্যসূচী আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, দেশৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী তেজস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মঞ্চত মুখ্যমন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে। আৰু লগতে আমাৰ যি নিৰ্বাচিত হ'ব ভুৱন গাম ডাঙৰীয়া, তাৰ লগত নাথাকিব আৰু আপোনালোকে সেই পানী নথকা ব্ৰহ্মপুত্ৰ জাহাজখনৰ লগত থাকিব নেকি? মোক কওকচোন। এতিয়া জাহাজ ঘাট নাইকিয়াই হ'ব আৰু 4 বছৰৰ পিছত দলং হ'ব ইয়াতে। তো গাইজ দেখিবলৈ পাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহি ইতিমধ্যে উপস্থিত হৈছেহি। লগত আহিছে অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, দেখিবলৈ পাইছে। তেওঁলোক আহি আছে আৰু ৰাইজে অতি সুন্দৰকৈ তেওঁলোকক আদৰাৰ ব্যৱস্থা কৰিছে। এতিয়া আপোনালোকৰ সমস্যা এইটো নহয় যে দিছপুৰত চৰকাৰ কোন আছে। দিছপুৰত বিজেপিৰ চৰকাৰ, দিল্লীত বিজেপিৰ চৰকাৰ। ৰুলিং পাৰ্টি যেতিয়া MLA থাকিব, ভুৱন গামে কামবিলাক কৰিব পাৰিব আৰু মাজুলীৰ উন্নয়নে এটা নতুন গতি লাভ কৰিব। আৰু যদি আমি অপজিশ্যন কেণ্ডিডেট জিকাই দিওঁ বা অপজিশ্যন কেণ্ডিডেটক আমি ভোট দিওঁ,
তো গাইজ দেখিবলৈ পাইছে এয়া মুখ্যমন্ত্ৰী ছাৰে মঞ্চত ভাষণ দি আছে। যিহেতু CM ছাৰ আজি আমাৰ গাঁৱলৈ আহিছে, গতিকে বহুত ভাল লাগিলে আজি। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মোৰ এই ভ্লগটো কোনো নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় ভ্লগ নহয়। এই যে CM ছাৰ আমাৰ গাঁৱলৈ আহিলে, তাকে আপোনালোকৰ আগত এটা ভ্লগ হিচাপে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গাইজ এইফালে আছে আমাৰ ভাইটি। মিটিঙলৈ গৈছিলোঁ। বাহ, মামাক চালিনে? বঢ়িয়া। তো গাইজ ইউ হেনো ইউটিউব চেনেল এটা খুলিব হা। তো ভিডিঅ'বোৰ লাহে লাহে আহি আছে, দেখিব বাৰু। তো গাইজ মিটিঙৰ পৰা আহি যিহেতু এতিয়া খুৰাহঁতৰ ঘৰত আছোঁ, তো ৰাইজে এয়া চাহ খাইছে। এয়া দেখিবলৈ পাইছে পুৰা ধুনীয়া গাখীৰ চাহ। তাৰপৰা এতিয়া খাব আৰু ভাগৰ লাগিছে। আৰু এইফালে এয়া মোবাইল মেন ওলাবলৈ লাজ কৰিছে। আৰু এইফালে ককাকে নাতিনীয়েকক পুৰা মানে নাতি পুৰা আমলাই আছে, দেখিবলৈ পাইছে। তো চাহতে খাই লওঁ, তাৰপিছত আমি ঘৰলৈ যাম। গাইজ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আজিলৈ আহিছোঁ, বাই বাই।